আজি হাইটো নিধিৰ ফালৰ পৰা আপোনালোকে লৈ লওক দেই। আজিৰ ভিডিঅ'টো ৰাতিপুৱা ভাত সাজৰ পৰা আৰম্ভ কৰিছোঁ। কোমোৰা আলু মাছৰ এখন ভাজি আৰু ৰঙালাও মটৰৰ এখন গ্ৰেভি। তাইক গা পা ধুৱাইও আজৰি কৰিলোঁ মই। তাৰপিছতে শুবলৈ দিলোঁ। শুওঁতে আকৌ তাই দেখিছেনে মুখৰ ওপৰতে গাৰুটো লৈ একদম হেঁচি লৈছে। তাৰপিছতে মই আঁতৰাই দিছোঁ যেনিবা। বতৰটো খুব বেছি বেয়া, একদম ঘন ঘনকৈ একদম বৰষুণ দিয়ে আছে দিনটো। তাৰ মাজতে আকৌ 1-1:30 বজাতে বৰদাই ওলালেহি মৰাণৰ পৰা ইমান দূৰৰ পৰা। তাৰপিছতে ছোৱালীজনী শুই উঠি আহি আৰু অকণমান দেৰি তাৰ লগতে কথা পাতিছে। গুণগুণকো লগ পাই যাওঁ বুলি অকণমান সময় ৰ'লে আৰু গুণগুণো স্কুলৰ পৰা আহি পালেহি। ফোনটো অকণমান এৰি থাকোঁতে বৰদাইক যাবলৈ ক'লোঁ। যিহেতু বহুত দূৰ আকৌ স্কুটিত যাওঁতে তিতিবও লগা হয়। স্কুলত টিফিন খাই অহাৰ কাৰণে ভাত খাবলৈ মন নকৰি চিপছকে খাইছে। মেলি পঠিয়ালোঁ। তাৰপিছতে এয়া আমি খাবৰ কাৰণে মানে খৰধৰকৈ বনাই পঠিওৱাৰ নিচিনা হৈছে খৰধৰকৈ। এয়া আমি খাবৰ কাৰণে ৰুটি বনাই আছোঁ।